শান্তি তাত নাই য'ত ধন সম্পত্তি থাকে। শান্তিটো তাত পোৱা যায় য'ত মন মিলে। মান আৰু সন্মানৰ যুদ্ধত যদি অকলে থাকিব লগা হয় তেতিয়া অকলে থাকিব, কিন্তু বেলেগৰ ওচৰত নিজকে ভাঙি নপৰিব। নিজক সন্মান কৰিব, তেতিয়াহে বেলেগৰ পৰা সন্মান পাব। যিমান সোনকালে ডিলিট কৰিব পাৰি, কিন্তু সিমান সোনকালে ডাউনলোড নহয়। কাৰণ যিকোনো বস্তু এটা গঢ়িবৰ কাৰণে সময় লাগে, বিসৰ্জন দিবৰ কাৰণে নালাগে। লাগিলে সেইটো এপ্লিকেশ্যনেই হওক বা সম্পৰ্কই হওক। নিজৰ দায়িত্ব নিজে ল'বলৈ শিকিব লাগে। বেলেগৰ আশাত থাকিলে এদিন নহয় এদিন কষ্ট পাবই। বিশ্বাস অকল সেইটো কথাতে কৰিব লাগে যিটো আপোনাৰ নিজৰ অনুভৱ থাকে। সদায় নিজৰ চকুত ভাল হৈ থাকিব, বেলেগৰ কথা নাভাবিব। কাৰণ বেলেগৰ চকুত আপোনাৰ 100টা ভাল কামৰ ওপৰত আপোনাৰ এটা ভুলেই বহুত বেছি হৈ যায়। ভাল আৰু সঁচা সম্পৰ্ক না কিনিব পাৰি না বাকি ল'ব পাৰি। সেইকাৰণে তেওঁলোককে গুৰুত্ব দিয়ক যোনে আপোনাক গুৰুত্ব দিয়ে।